সেইকাৰণে মোক আহিব মন নাযায় গেৰেজ আল বাল এইবিলাক মাক চাই কেলা সোনা 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 মাকা তো চেনটো চেঞ্জ কৰিলে অকল চেনটো ছিংগল চেনটো নাপায় বোলে তো এইটো যে এইটো দেখি পাইছে নহয় এইটো ৰাউণ্ডটো পূৰা এইটো চেঞ্জ হ'ব হেল্ল' 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 গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো সকলোকে নমস্কাৰ আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো গাইজ বহুত দিনৰ মূৰত আহিছোঁ আজি ভিডিঅ' বনাবলৈ চ' আপোনালোকৰ নিশ্চয় চাগে খবৰ চবৰ ভালে তো মোৰো টিপ টপ চলি আছে তো বহুত দিনৰ মূৰত ওলাইছোঁ তো ভাবিছোঁ আজি নতুন এটি ভিডিঅ' বনাবলৈ ওলাই যাওঁ বাইকখন মোৰ লোৱা এবছৰ হ'লে তো এবছৰত কি চেঞ্জ কৰিলোঁ কি হ'ল সেইটো আপোনালোকক জনাম বুলি পেলাই আজি ওলাইছোঁ ঠিক আছে তো অ'নাৰশ্বিপ ৰিভিউ দিম মানে তো বাইকখন কেনেকুৱা মানে কি এক বছৰত কি চেঞ্জ কৰিলোঁ তো তাকে আজি ওলাইছোঁ আৰু অকণমান বাইকখনৰ প্ৰব্লেমো হৈ আছে আৰু গাইজ আপোনালোকে নিশ্চয় কেমেৰা এংগেলটো চেঞ্জ পাইছে চাগে অকণমান মানে বদলাই লৈছোঁ তো মিলাবৰ কাৰণে মানে অকণমান অসুবিধা হয় সেইকাৰণে অকণমান লাম্ফাকৈ লৈছোঁ এতিয়া জইন দি তো এতিয়া বৰ্তমান গৈ আছোঁ ৱাশ্বিং চেণ্টাৰ আমাৰ এইখিনিত মানে ভাল ৱাশ্বিং চেণ্টাৰ নায়েই বকত তো সেইকাৰণে গৈ আছোঁ অকণমান আগত শিৱ মন্দিৰৰ কাষত এটা বহুত ধুনীয়া চিনি পোৱা লগৰ আছে আৰু চ' তাতে গৈ আছোঁ তো মই মানে তাতে থওঁ বেছিভাগ সেইকাৰণে তাতে গৈ আছোঁ তো বলক অকণমান দূৰ আছে প্ৰথমতে বাইকখন ধুই লওঁ এতিয়া চিকচিকীয়া কৰি লওঁ মানে বাইকখন বহুত দিন হ'ল ধোৱাই নাই আৰু এবছৰ হ'ল ন তো ইয়াৰ ধুব লাগিব আৰু চিকচিকীয়াকৈ হয় নাই তো বলক অকণমান ভাড়া দিওঁ হয় নাই গুলি গাছ গুলি ৰকম গৈছে হয় নাই তো এতিয়া পালোহি আমি ৱাশ্বিং চেণ্টাৰ তো বাইকখন ধুই লওঁ ৱাশ্বিং চেণ্টাৰ এইফালে দেখি পাইছে কাৰেণ্টটো গ'ল মানে তো চাওক মেইন ৰোডৰ কাষতে আৰু প্লেচ দেখাই দিওঁ মটৰ ব্লগিং ছেটআপৰ এইটো যিটো মানে এক্সট্ৰা লগালোঁ আগতে ইয়াৰ পৰা ছুটি আছিলে এইখিনি ন তো চেণ্টটো মানে এইবিলাক পূৰা কেৰকেৰ কুকুৰ বাজা হৈছে তো এতিয়া যাই পেলাই দেখুৱাব লাগিব কিনো হৈছে চেণ্টটো বেয়া হোৱা যেনেই পাইছোঁ কিন্তু বেয়া হোৱা নাই চাগে ইমান সোনকালেতো বেয়া হ'ব নালাগে এতিয়াহে মানে 10,000 চলিলে বাইকখন 10,000তেনো চেণ্টটো বেয়া হ'লে কেনেকৈ হ'ব তো এতিয়া বাইকখন ধোৱা হৈ গ'ল একদম চিকচিকীয়া চাওক বোলে চাওক ঠিক আছে তো এতিয়া গৈ থাকোঁ চেণ্টটো অকণমান ঠিক কৰি লওঁ চেণ্টটো মানে বহুত আৱাজ কৰি আছে ধূলা বাইকখন ধুইছোঁহে এতিয়া লেতেৰাই হ'ব অলপ পিছতে আৰু চলো এতিয়া তেলটো ভৰাই ল'লোঁ এক ভগৱান ধূলা সেইকাৰণে বাইকখন ধুব মন নাযায় এতিয়াই ধুবি আৰু পটকৈ অকণমান দেৰিকৈ থাকিলে চলাই থাকিলে লেতেৰা হ'বই ফিক্স চেন লিও মাৰিছন
আৰু এইটো বোলে নতুন হয়, মটুলৰ ইউজ কৰিছিলোঁ মই আগতে, কিন্তু এইটো বোলে নতুন আহিছে। চাওঁ কেনেকুৱা কি হিৰ'ৰ বোলে। তো ইয়াকে লগাই দিওঁ আৰু ঠিক আছে। চেনটো মানে বেছি বাজি থাকে একদম। তো গাইছ পাম্প দি ল'লোঁ আৰু ইয়াতে আৰু অকণমান ওখ হৈছে। পূৰা পামেই নাছিলে মানে 150 না কিবা সেনেকুৱাহে আছিলে। 300 হ'ব লাগে, কিন্তু 150 না কিমানহে আছিলে। গেৰেজত আহিলোঁহে, কিন্তু মানে চূনা লাগিলেই। তো কৈ আছোঁ ৰ অকণমান পিছত। সেইকাৰণে মোক আহিব মন নাযায় গেৰেজ আল বাল এইবিলাক মাক চাই গেলা। চুনা 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 মাকা। তো গাইছ মানে চেঞ্জ পকেটটো গৈছে, মানে পূৰা চেন আৱাজ হৈ আছে। শুনব হা, সেয়া পূৰা খেচৰেক খেচৰেক আৱাজ শুনা পাইছে নে নাইবা, মাইকত আহিছে না নাই নাজানো, কিন্তু চলাই ভাল নালাগে মানে। তো বাইকখন 10,000হে চলালোঁ, চেনটো গ'লে একো নাই দিয়ক, কি কবি আৰু। চুনা গাইছ চুনা। এতিয়া ৰিলচ বনাব আহিব লাগিব ৰ এদিনমান। মজা। তো এয়া হৈছে ট্ৰেইন ষ্টেচন আমাৰ বকৌ। কোনো নাই, অকলে আহিছোঁ গাইছ, একদম আজি অকলে। আজি মানে ওলাই আহিলোঁ ৰিভিউটো দিম বুলি পেলাই, কিন্তু এতিয়া ভাল ৰিভিউৱে দিম নে বেয়া ৰিভিউৱে দিম ক'বই নোৱাৰা হৈছোঁ। মানে পূৰা মানে চূনা লাগি গ'ল মোৰ। 3,000 3,500 সেনেকা যাব বুলি কৈছে। তো চেনটো চেঞ্জ কৰিলে অকল চেনটো ছিংগল চেনটো নাপায় বোলে। তো এইটো যে এইটো দেখি পাইছে নহয়, এইটো ৰাউণ্ডটো পূৰা এইটো চেঞ্জ হ'ব, আৰু ইয়াৰ পে ভিতৰৰ পে এইটোও চেঞ্জ হ'ব। তো গ'ল আৰু মোৰ ঠিক আছে। তো এতিয়া আইফোনত ভিডিঅ'টো কৰিছোঁ। বাকী আপোনালোকক জনাই দিওঁ যে বাইকখনত মই এতিয়ালৈকে একো চেঞ্জ কৰাই নাই মানে। তো টায়াৰ চায়াৰ চব মানে আগত যিটো আহিছিলে অৰিজিনেল সেইটোৱে আছে। বাকী আজি মানে যিটো চেঞ্জ পকেটটো সেইটোহে মানে চেঞ্জ কৰিব লাগিব বুলি কৈছে। 1 বছৰত মানে একো চেঞ্জ কৰাই নাই মই। তো ভিউটো কেনেকুৱা আহিছে একবাৰ চেক কৰি লওক প্ৰথমতে, ঠিক আছে। তাৰপিছত কৈ আছোঁ ৰ'ব আৰু চাওক। এই বেলাটো ওলাব লাগিছিলে, বহুত ধুনীয়া লাগিলে চাওক কি খাতৰা মানে এইখিনিত। এইখন BS6 হয়, আজিকালি BS7 ওলাইছে নতুন, সেইখনহে মানে পায় আৰু। চ' কি ক'ব আৰু গাইছ, যদি কোনোবাই ছেকেণ্ড হেণ্ড ল'ব মন আছে ল'ব পাৰে, কিন্তু 1 বছৰৰ ওপৰত যদি 2 বছৰমান হৈছে চলোৱা, 2-1.5 বছৰ, তো অকণমান চাই পেলাই লৈ ল'ব, নহ'লে প্ৰব্লেম ওলাব পাৰে। কিন্তু মই মানে 1 বছৰতে এইটো চেঞ্জ পকেটটো পালোঁ। চেঞ্জ পকেটটো চেঞ্জ কৰিম দেচোন দে, তো কিমান ক'ম আৰু হয় নাই। তো সেইটো চেঞ্জ কৰি ল'ব লাগিব। আৰু ম'মৰ লুকছটো এইফালে আগৰ পৰা সেইটো। তো অকলে আহিছোঁ মানে, কোনো নাই দেখি পাইছে, অকলে আহিছোঁ। এনেই চিল কৰিম বুলি পেলাই, বহুত দিন ওলোৱা নাছিলোঁ, আজি ওলাইছোঁ, অকণমান ভাল লাগিছে। আৰু কি সুন্দৰ ভিউৰ সৈতে চাওক। যদি কোনোবাই ডিউক 250 BS6 মডেলৰ ল'ব মন আছে তেনেহ'লে ল'ব পাৰে, কিন্তু এতিয়াতো মানে নতুন নাপায়, আপোনালোকক ক'লোৱে। পুৰাণিহে ল'ব লাগিব ছেকেণ্ড হেণ্ড। যদি কোনোবাই ল'ব খোজে ল'ব পাৰে, কিন্তু অকণমান খৰচাটো আহি যায় আৰু, যিহেতুকে মানে KTM কোম্পানীৰ হয়। আৰু যদি অকণমান বাজেটটো কম আছে তেনেহ'লে য়ামাহাৰ ফালে যাব পাৰে। য়ামাহা আছে, এইফালে V4, এতিয়াতো V3 নাপায় বাৰু, V4 আছে। তাৰপিছত আৰু এইফালে MT-15 আছে। তো মাইলেজ মানে বঢ়িয়া, যদি ল'ব খোজে MT লৈ লওক, মানে মাইলেজটো মোক বহুত ভাল লাগে। কিন্তু ইয়াৰ ক'ব লাগে না 30 কিলোমিটাৰ হাইয়েষ্ট, 30 কিলোমিটাৰ কি কমহে দিয়ে কি। তো এতিয়া চেক কৰা নাই, বহুত দিনেই হৈ গ'ল, কিন্তু 30 কিলোমিটাৰ পাইছিলোঁ মই আগতে চাওঁতে। 30 কিলোমিটাৰ 35 কিলোমিটাৰ সেনেকা মুঠতে 30খিনি থাকে আৰু না। তো সেয়ে, তো যদি ষ্টাইলিছ লাগে কিন্তু ইখনেই বেষ্ট মোৰ কাৰণে, মানে ইখনেই বেষ্ট লাগে। আৰু 390 ক'বলৈ গ'লে অকণমান প্ৰাইচটো বেছিয়ে হৈ যায়। আৰু তাৰপিছত এইফালে ছাৰ্ভিচ কষ্ট আছে, আৰু তেলৰ খৰচ আছে, ক'ব লাগে না, বহুত খৰচা আহি যায়। সেইকাৰণে 250 বেষ্ট, 30 কিলোমিটাৰ।
তো গাইছ আপোনালোকে চিনেমেটিকটো চালে এতিয়া তো আপোনালোকক ক'লোৱে কি মোৰতো একো চেঞ্জ কৰাই নাই মানে বাইকখনত এতিয়াহে মানে চেঞ্জ পকেটটো এতিয়া চেঞ্জ কৰিব লাগিব বাকী যি কি নহওক এতিয়া গৈ থাকোঁ বলক সন্ধিয়া হৈ আহিছে আৰু জেকেট পেকেট একো পিন্ধি অহা নাই ঠাণ্ডা তো আজি বতৰটো ডাৱৰীয়া কৰিব লাগিছে এতিয়া তো কি ধুনীয়া হয় ভিউটো চাওক না চাওক এইফালে খাতৰা হৈ আছে তো গৈ থাকোঁ এতিয়া ঘৰত তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট কৰি দিব আৰু মোৰতো আজি একদম মুড অফ বুলি ক'ব লাগিব কাৰণ চুনা লাগিলে গাইছ আজি চুনা